নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যদি চেনেলটোত প্ৰথম তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। চোৱা বন্ধু বান্ধৱীসকল, আমাৰ আছাম পুলিচৰ যোনটো 6662টা পদ আৰু 2134টা পদৰ যোনটো ৰিক্ৰুটমেণ্ট ওলাইছিল, সেই ৰিক্ৰুটমেণ্টকেইটা অতি সোনকালে আমাৰ ৰিজাল্ট ঘোষণা কৰিব 10 মে'ত। তোমালোকে আৰু কেইদিনমান অপেক্ষা কৰা। ABUB APR আৰু গাৰ্ডমেণ্টছৰ যোনখিনি পদ ওলাইছিল সেই পষ্টখিনি অতি সোনকালে ৰিজাল্ট ঘোষণা কৰিব। গৃহ বিভাগৰ ভিতৰতে পৰে অসম আৰক্ষী সোমাই আছে। গৃহ বিভাগৰ ভিতৰত তোমালোকে আৰু দুদিনমান অপেক্ষা কৰা আৰু কামাণ্ডো যোনখিনি সাইক্ৰমেট্ৰিক টেষ্ট হ'বলগীয়া হৈছিল সেই টেষ্টটো অতি সোনকালে পাতিব আৰু SIৰ যোনটো ফিজিকেল সেইটো অতি সোনকালে পাতিব। তোমালোকে দুদিনমান ধৈৰ্য ধৰা আৰু DSSৰ যোনটো এক্সাম হ'বলগীয়া হৈ আছিল সেই এক্সামটো পষ্টপন হ'ল। তোমালোকে কেইদিনমান পাছত বাতৰিত প্ৰকাশ হৈ যাব আৰু DSSৰ যোনটো এক্সাম হ'বলগীয়া হৈছিল সেই এক্সামটো অতি সোনকালে পাতিব। এই মাহটোৰ ভিতৰতে খালি কেইদিনমান অপেক্ষা কৰা। কিবা এটা সমস্যাৰ বাবে সেইটো পষ্টপন কৰি দিয়া হৈছে আৰু যোনখিনি এতিয়া দিবলগীয়া এক্সামৰ ৰিজাল্ট সেই ৰিজাল্টখিনি অতি সোনকালে দিব। 10 মে' আগত দিয়াটো 100% সম্ভাৱনা আছে। 100%ৰ ভিতৰত 100%ই সম্ভাৱনা আছে। তোমালোকে কেইদিনমান অপেক্ষা কৰা, কিন্তু অতি সোনকালে সকলো ৰিজাল্ট পাই যাবা। খালি অকণমান ধৈৰ্য ধৰা তোমালোকে। আৰু গৃহ বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ যোনখিনি নিযুক্তি তেওঁলোকে প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি অতি সোনকালে পূৰণ কৰিব। 23,000 নিবনুৱা ল'ৰা ছোৱালী এপইণ্টমেণ্ট দিম বুলি CM ছাৰে টুইট যোগে এটা মেছেজ কৰিছিলে। সেই মেছেজটো সকলোৱে পাইছা তোমালোকে। আৰু যোনখিনি এতিয়ালৈকে আমাৰ কামাণ্ডোৰ সাইক্ৰমেট্ৰিক টেষ্ট হোৱা নাই সেই টেষ্টটো অতি সোনকালে পাতিব। খালি দুদিনমান অপেক্ষা কৰা তোমালোকে সেই টেষ্টটোৰ কাৰণে। আৰু SIৰ কাৰণে যোনখিনি এক্সাম দি থৈছে সেই ৰিজাল্টটো অতি সোনকালে ঘোষণা কৰিব আৰু ফিজিকেলৰ কাৰণে সকলো ল'ৰা ছোৱালী সাজু কৰাব। কামাণ্ডো SIত আছিল 4.8 কিলোমিটাৰ আৰু UB SIত আছিল 1600 মিটাৰ আৰু লং জাম্প আছিল। আৰু চিনাপ আছিল নাই জানো তোমালোকে কমেণ্ট কৰিবাচোন, মই পাহৰি গৈছোঁ। আৰু তোমালোকে কোন কোন ডিষ্ট্ৰিক্টৰ পৰা এক্সাম দি থৈছা, কিহত এক্সাম দি থৈছা, কেইটা পাছ কৰি থৈছা, সকলো তলত কমেণ্ট কৰিবা। সকলোৰে মনত এটা প্ৰশ্ন আহি আছে যে কাট অফ কিমান যাব। চোৱা বন্ধু বান্ধৱীসকল, কাট অফটো আমি নাজানো কিমান যায়। এতিয়া ল'ৰা ছোৱালীবিলাকৰ এক্সামৰ ওপৰত ডিপেণ্ড কৰিব কাট অফ মাৰ্কটো কিমান যাব, কিমান নাযাব। আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টে কিমান যাব মইতো ক'ব নোৱাৰোঁ ন। সেইবাবে চৰকাৰে কেনেকৈ ডিচিজন লৈ কিনে কাট অফ বনায় সেইটো সিহঁতে জানিব। আৰু ল'ৰা ছোৱালীবিলাকে কেনেকুৱা এক্সাম হৈছে সিহঁতে চবে গম পাইছে। নিজৰ এক্সামবিলাক কেনেকৈ দিছা, কিমান নম্বৰ বা সকলো মনত আছে হয় নাই। তাৰ ওপৰত কাট অফটো বনিব। এনেই মিনিমাম আন্দাজ এটা কৰিব পাৰি 70 আৰু 60 ভিতৰত কাট অফ এটা যাব পাৰে। MOBC OBC আৰু ST STP সকলৰ কাৰণে। আৰু জেনেৰেলখিনি অকণমান হাই যাব পাৰে, 80 আৰু 70 ভিতৰত থাকিব পাৰে জেনেৰেল কাষ্টৰ যোনখিনি ল'ৰা ছোৱালী আছে। তেওঁলোকে এইবিলাক চিন্তা কৰাৰ প্ৰয়োজন নাই, অতি সোনকালে ৰিজাল্টবিলাক পাবা সকলোৱে। তাৰ বাবে ভিডিঅ'টো বনাইছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলোৱে। আৰু লগৰ বন্ধু বান্ধৱী সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম, জয় অসম পুলিচ।